নমস্কাৰ, চেম্পিয়ন ট্ৰফি 2025 যেহেতু কালিৰ পৰা আৰম্ভ হৈছে। আজি দ্বিতীয়খন মেচ আছিল ভাৰত আৰু বাংলাদেশৰ মাজত আৰু ভাৰতে জয়েৰে যাত্ৰা আৰম্ভ কৰিছে। আজি বাংলাদেশৰ লগত প্ৰথমখন মেচত বাংলাদেশক 6 উইকেটত পৰাস্ত কৰে ভাৰতে আৰু বাংলাদেশে প্ৰথমে বেটিং কৰি ভাল এটা ষ্টাৰ্ট দিব পৰা নাছিল। মাত্ৰ 35 ৰানত 5টা আউট হৈ গৈছিল। আমি সকলোৱে ভাবিছিলো যে বাংলাদেশে 100 ৰানো কৰিব নোৱাৰিব নেকি, অল আউট হ'ব। যেহেতু ভাৰতীয় বলাৰসকলে খুব এটা ভাল ষ্টাৰ্ট দিছিল, কিন্তু জাকিৰ আৰু তহিদিদে 154 ৰানৰ পাৰ্টনাৰশ্বিপ খেলে, বহুত এটা দীঘলীয়া পাৰ্টনাৰশ্বিপ কৰে আৰু বাংলাদেশক 228 ৰানলৈ লৈ যায়। বাংলাদেশৰ হৈ জাকিৰ আলীয়ে 68 ৰানৰ এটা যুঁজাৰু ইনিংছ খেলে, লগতে তহিদ হৃদয়ে প্ৰথম কেৰিয়াৰৰ প্ৰথমটো সেঞ্চুৰী কৰে। তহিদ হৃদয়ে যদিও ভৰিত দুখ পাইছিল, কিন্তু খুব এটা যুঁজাৰু ইনিংছ খেলে। এবাৰ বাগৰি পৰিছিল দুবাৰমান, তথাপিও বহুত এটা যুঁজাৰু ইনিংছ খেলি সেঞ্চুৰী কৰে, কেৰিয়াৰৰ প্ৰথমটো সেঞ্চুৰী কৰে আৰু বাংলাদেশক 228 ৰানলৈ এটা সন্মানজনক স্কৰলৈ লৈ যায়। ভাৰতীয় বোলাৰসকলৰ হৈ মহম্মদ শামিয়ে 5টা উইকেট লয়। যেহেতু মহম্মদ শামিয়ে ICC ইভেন্টত খুব এটা ভাল প্ৰদৰ্শন আগবঢ়ায়, কাৰণ 2023 চনৰ ৱৰ্ল্ড কাপতো মহম্মদ শামিয়ে বহুত ভাল প্ৰদৰ্শন আগবঢ়াইছিল। আজিও তাৰ ব্যতিক্ৰম নহল। মহম্মদ শামিয়ে 5টা উইকেট ল'বলৈ সক্ষম হয়। প্ৰথমতে আৰ্লি ব্ৰেক থ্ৰু দিয়ে আৰু শেষতো আকৌ উইকেট লৈ 3টা উইকেট ল'বলৈ সক্ষম হয়। লগতে হৰ্ষিত ৰাণাই আজি 3টা উইকেট লয়। হৰ্ষিত ৰাণাক যেহেতু কলকাতা নাইট ৰাইডাৰ্ছৰ হয়ভাৱে তেখেতে চান্স পায় বা গম্ভীৰ কোটাত চান্স পায় বুলি সকলোৱে তেখেতক ক্ৰিটিচাইজ কৰি থাকে, কিন্তু তেখেতেও আজি দেখুৱাই দিলে 3টা উইকেট লৈ ফেলে। আৰু লগতে অক্ষৰ পেটেলে 2টা উইকেট ল'বলৈ সক্ষম হয়। অক্ষৰ পেটেলে আজি এটা হেট্ৰিক লোৱাৰ চান্স আছিল, 2টা উইকেট লৈছিল আৰু 3 নম্বৰটো যেহেতু হেট্ৰিক বল আছিল, হেট্ৰিক বলটোত ৰোহিত শৰ্মাই কেচটো মিছ কৰে, নহলে হেট্ৰিক আছিল। 229 ৰানৰ টাৰ্গেট চেজ কৰিব আহি ভাৰতে খুব এটা ভাল ষ্টাৰ্ট পাইছিল। ৰোহিত শৰ্মা আৰু শুভমান গিলে ভাল এটা ষ্টাৰ্ট দিয়ে। ৰোহিত শৰ্মাই 41 ৰান কৰি আউট হয়, যদিও তেখেতে হাফ সেঞ্চুৰী মিছ কৰে মাত্ৰ 36 বলত। খুব এটা এটেকিং ইনিংছ খেলে আৰু ষ্টাৰ্ট ভাল কৰি দিয়ে। আৰু লগতে ভাইচ কেপ্টেইন, যেহেতু বৰ্তমান ভাইচ কেপ্টেইন শুভমান গিলে সেঞ্চুৰী কৰে। সকলোৱে শুভমান গিলক ক্ৰিটিচাইজ কৰে যে অকল আহমেদাবাদৰ পিটছত ৰান কৰিব পাৰে বা একদম প্লেইন পিটছত ৰান কৰিব পাৰে, আজি দেখুৱাই দিলে। যেহেতু ভাইচ কেপ্টেইন শুভমান গিল হয়, বৰ্তমান তেখেতৰ বহুত দায়িত্ব আছে আৰু ভাইচ কেপ্টেইনৰ দায়িত্ব পালন কৰিছে। প্ৰথমৰ পৰা শেষলৈকে মেচখন লৈ যায় আৰু ভাৰতক জয়ী কৰায়। আৰু লগতে শুভমান গিলে বহুত এটা ধৈৰ্য সহকাৰে খেলখন খেলিছে। লগতে KL ৰাহুলে 41 ৰান কৰে, নট আউট হৈ ভাৰতক জয়ী কৰায়। বাকী শ্ৰেয়স আয়াৰ আৰু অক্ষৰ পেটেলে বৰ বিশেষ কৰিব নোৱাৰিলে। KL ৰাহুলে দায়িত্ব সহকাৰে 41 ৰান কৰে। বাকী আজি বিৰাট কোহলি বৰ বিশেষ ৰান কৰিব নোৱাৰিলে, 22 ৰান কৰি আউট হয়। আৰু ইণ্ডিয়াই নিৰ্ধাৰিত লক্ষ্য স্থানত মাত্ৰ 46.3 অভাৰতে উপনীত হ'বলৈ সক্ষম হয় আৰু ভাৰত 6 উইকেটত জয় হয়। আৰু আমি সকলোৱে আশা কৰিম যে জয়ৰ ধাৰা অব্যাহত ৰাখক ভাৰতে। আৰু ভাৰতৰ দ্বিতীয়খন মেচ আছে চিৰবৈৰী পাকিস্তানৰ সৈতে। মেচখন হ'ব 23 তাৰিখে ৰবিবাৰে। আমি আশা কৰিম যে তাতো ভাৰতে পাকিস্তানক হৰুৱাওক আৰু চেম্পিয়ন হৈ আহক 2025 চনৰ। যদি ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি জনাব। যেহেতু ভিডিঅ'টো ইয়ালৈকে চালে, গতিকে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। এইদৰে মই চেম্পিয়ন ট্ৰফিৰ সকলোবিলাক আপডেট দি যাবলৈ চেষ্টা কৰিম।